নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুকেইটা পদ মুকলি হৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা। ইয়াতে কিমানটা পদ মুকলি আছে, কিমান পদ চেলাৰী, সকলো বিষয়ে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি আপোনালোকে এতিয়াও জব নিউজ অসম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু আগতে নতুন নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট পাবলৈ জব নিউজ অসমটো ছাবস্ক্ৰাইব কৰক আৰু কথা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক বন্ধুসকল চাওঁ। এপ্লিকেশ্যন ইয়াতে দি আছে, অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দি ফলোয়িং পোষ্ট অফ দি শ্ব'ন বিলো। অৰ্থাৎ ইয়াতে পোষ্ট আছে, গ্ৰেড 4ৰ পোষ্ট আছে। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ আৰু চেলাৰী থাকিব 12,000 পৰা আৰম্ভ কৰি 52,000লৈকে আৰু গ্ৰেড পে থাকিব 3,900 টকা। টোটেল পোষ্ট আছে 219টা। ইয়াতে কেটেগৰী ৱাইজ ভাগ কৰি দিয়া আছে। আনৰিজাৰ্ভড আছে 90টা, OBC MOBCৰ কাৰণে আছে 59টা, SCৰ কাৰণে আছে 15টা, STPৰ কাৰণে আছে 22, STHৰ কাৰণে আছে 11 আৰু EWS কেণ্ডিডেটৰ কাৰণে আছে 22টা। আপোনালোকে এপ্লিকেশ্যনটো আৰম্ভ হ'ব 30 তাৰিখ 1 মাহ 2020ৰ পৰা আৰম্ভ কৰি 14 তাৰিখ 2 মাহ 2020 ৰাতি মাজৰাতিলৈকে। ইয়াতে ওমেনৰ কাৰণে গভৰ্ণমেণ্টৰ ৰুল ৱাইজত ৰিজাৰ্ভেশ্যন কৰা থাকিব। আৰু এতিয়া বয়সৰ সময়সীমা বিচাৰিছে, কেণ্ডিডেট শ্বুড বি লেছ দেন 18 ইয়াৰ্ছ, 18 বছৰৰ কম হ'ব লাগিব আৰু 18 বছৰৰ বেছি 38 বছৰৰ বেছি হ'ব নোৱাৰিব। বয়সটো হিচাপ কৰা হ'ব 1 তাৰিখ 1 মাহ 2020 হিচাপে। এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছে, আহক চাওঁ। এতিয়া 1 নম্বৰত দিছে, ইণ্টাৰেষ্টেড কেণ্ডিডেটছ হেভ টু ফিল আপ দি অনলাইন এপ্লিকেশ্যনছ ফৰ্ম এভেইলেবল এট দি অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ যোগেদি অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। অফিচিয়েল ৱেবছাইট হৈছে www.gmcassam.gov.in। তাৰপিছত ইয়াতে দিছে, দি ফলোয়িং ডকুমেণ্টছ অৰিজিনেলছ উইল বি হেভ টু প্ৰডিউচ দি টাইম অফ দি ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে যি ডকুমেণ্টছৰ আপডেট দিব সেইসমূহৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দিব লাগিব। ফটোকপিজ অফ দি অল চাৰ্টিফিকেটছ এটচেট্ৰা আৰ বি ছাবমিটেড। তেতিয়া ছাবমিট ল'ব যদি আপোনালোকে পৰীক্ষাটো পাছ কৰে বা চিলেকশ্যন হয়। তাৰপিছত এই নম্বৰ দিছে, টু কপিজ অফ দি পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ হুইচ ইজ আপলোডেড ডিউৰিং দি ফিল আপ দি অনলাইন এপ্লিকেশ্যন ফিল আপ কৰাৰ সময়ত দুটা কালাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব। বি নম্বৰ দিছে, 8 পাছ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট হ'ব এজ প্ৰুফ। তাৰপিছত চি নম্বৰত দিছে, অল মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট সকলোবিলাক আপলোড দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি থাকে তেনেহ'লে দিব। ইকনমিকেলি উইকাৰ ছেকশ্যন যিসকল আছে EWS কেণ্ডিডেট, তেওঁলোকে EWS চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত এফ নম্বৰত দিছে, পাৰ্মানেণ্ট ৰেচিডেণ্টশ্বিপ চাৰ্টিফিকেট PRC, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যিটো হয় সেইটো দিব লাগিব। দেয়াৰ উইল বি এ ৰিটেন টেষ্ট, এটা ৰিটেন টেষ্ট হ'ব। মেৰিট লিষ্ট শ্বেল বি পাব্লিছড ইন ডিউ কোৰ্চ অফ টাইম। ৰিটেন টেষ্ট হোৱাৰ পিছত সেই অনুযায়ী এটা মেৰিট লিষ্ট ওলাই দিব। তাৰপিছত 4 নম্বৰ, কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ভিজিট দি ৱেবছাইট www.gmcassam.gov.in ৰেগুলাৰলি ফৰ এনি আপডেট। যিকোনো আপডেটৰ বাবে আপোনালোকে যে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি থাকিব। তেনেহ'লে বন্ধুসকল, জানিব লগা আছিল এইখিনিয়ে। তেনেহ'লে যিসকলৰ কোৱালিফিকেশ্যন মিলে বা যিসকলে এপ্লাই কৰিবলৈ ইচ্ছুক তেওঁলোকে এপ্লাই কৰক আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি প্ৰথমে এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।